গুড মৰ্ণিং এভৰিৱান। আজি হৈছে বিহু, মানে উৰুকাৰ পিছদিনাখনে। এতিয়া মা দেউতাক মাতি নিছোঁ, বোলো এখন ফটো তুলি থৈ দিওঁ স্মৃতি হিচাপে। তো এতিয়া মই আহিছোঁ দুপৰীয়া সময়ত মানে মোৰ বনাব, কি কয় মাহকৰাই বনাব। তো মাহকৰাই ৰেচিপিটো মই এক্সট্ৰাকৈ দিয়াই আছে, তো মই সেইটো কাৰণে তাৰমানে এইটো শ্বৰ্টকৈ মই দিছোঁ। মাহকৰাই বনাব বহুতেই জানে, কিন্তু যিবিলাকে নাজানে ভিডিঅ'টো অকল তেওঁলোকৰ বাবেহে দিছোঁ। এতিয়া ইয়াতো তাৰ উৎপাত, মানে চবতে উৎপাত, য'তে যোনে যি কৰা দেখা পায় মানে তাতেই ভাগ ল'ব। দেউতা আৰু ভাইটিহঁত একেলগে মানে গৰুৰ কাৰণে পুজি জাপিছিলে, তাতো সিও গৈছে। ইয়াত আহি মানে তাৰমানে উৎপাত, কি কৰিম কি নকৰিম, মানে ককাহঁতে খুৰাহঁতে যি কৰে সেয়ে কৰি থাকে আৰু। আমাৰ মানে একচুৱেলি কি হয়, খুৰাহঁত একেলগে থাকে, যেতিয়া মানে তেওঁলোকৰ ডিউটি চিউটি নাথাকে বা কামে কাজে নাযায়, এনেকুৱা বন্ধৰ টাইমত সকলোৱে একেলগেই থাকে। একেলগে মানে ভাল লাগে আৰু মিলা প্ৰীতিৰে থাকে। কিন্তু আমাৰ এওঁ তেনেকৈ ভিডিঅ'ত নোলায়, মানে কেতিয়াও বন্ধ নাপায় যে, সেইকাৰণে তাৰমানে কি বন্ধ পালে অকণমান পঢ়া শুনাত ব্যস্ত হৈ থাকে, সেইকাৰণে বেছিকৈ তাৰমানে দেখা নাপায় আৰু ভিডিঅ'ত। ইভিনিং টাইম আমি বাবাক কৈছিলোঁ যে বাবাৰ কাৰণে খুৰাহঁতে এটা মেজি বনাইছে, সেইটো মেজিখিনি আমি আটাইয়ে ঘৰৰ সপৰিয়ালে লগ লাগি জ্বলাই দিলোঁ মেজিটো। কিমান ভাল লাগে মেজিৰ পোহৰ। বিয়াৰ পিছত এই প্ৰথমবাৰ মেজি পোৱালোঁ। আমাৰ ইয়াত মানে নিয়ম নাই মেজি পোৱা চাব যোৱাটো, মানে মাইকী মানুহৰ। তো ঘৰতে এইবাৰ বনালে, বাবা ডাঙৰ হ'ল কাৰণে, সেইকাৰণে এইবাৰ মানে চালোঁ আৰু বিয়াৰ পিছত প্ৰথম। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিল। থেংক ইউ, বাই বাই।